ওই রাংঢালিও নিখিলৰ ৰুষ্টৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰ কাষত থকা বেল বাটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকিব। নিখিলৰ ৰুষ্টলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ বিষয়ে কথা পাতোঁ, কিন্তু ধৰক আজিও এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ, কিন্তু আজি ভিডিঅ'টো অলপ ব্যতিক্ৰমী হয়। আজি এজন মহান লোকৰ ওপৰত ৰোষ্ট এটা বনাবলৈ ওলাইছোঁ। শুনিবলৈ পোৱা মতে তেওঁ অসমক ৰিপ্ৰেজেণ্ট কৰি আছে। সেইজন মহান লোকৰ ওপৰত এইটো ভিডিঅ' হয়। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকিব। চ' এই ভিডিঅ'টো ধৰক মোৰ অলপ খং উঠিল, কাৰণ ধৰক কিছুমান ইউটিউবাৰৰ বিৰুদ্ধে কিছুমান তেওঁ বেয়াকৈ কৈছে। সেইকাৰণে কাৰণ ধৰক তেওঁ গালি পাৰিব পায়, আমি হ'লে গালি পাৰিব নাপায়। চাহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। মই একোৱে নহয়, কোনো হেৰিয়ে নহয়, কিয়ে নাই? যদি একো হেৰি নাই কেলে মানে হেৰি খুলি ৰাখিছ পেজ? হেৰিটোৱে বেয়া। ইয়াক হিজৰা বুলি নকয় কি মোক ক'ব নেকি? ই প্ৰতিটো কথাতে হেৰি কৈ আছে। ৰাহুলেও ইমান হেৰি কোৱা নাছিলে। ইটো যিটো দেখা গৈছে ই হিজৰা নাম্বাৰ 1। আৰু অসমত ৰোজ কৰিব, অসমত ৰোজ কৰি একো লাভ নাই। অসমত ৰোজ কৰি লাভ আছে নে নাই সেইটো আমি জানিম। তই কিয় শিকাইছ? তই শিকাবলগীয়া কোনো দৰকাৰ নাই। মই যদি কওঁ টিকটক কৰি একো লাভ নাই, তই মানি ল'বি নেকি? তেনেহ'লে তই কওঁতে আমি কিয় মানি ল'ম অসমত যে ৰোজ কৰি একো লাভ নাই? তই কি জানিবি? বান্দৰে নাজানে নহয় নাৰিকলৰ মূৰ কি? তুমি বেঞ্চত ক'বলে তুমি কোন হয়? ৰোজ তেনেকে নকৰে। ৰোজ অকণমান ভদ্ৰভাৱেৰে কৰিব পাৰি, এনেকে বেয়া কথা কৈ ৰোজ নকৰে। ৰোজ কেনেকৈ কৰে সেইটো আমাক তই শিকাব নালাগে, বুজি পাইছ নে নাই? তই টিকটকত গালি পাৰিব পাৰ, আমি কিয় গালি পাৰিব নোৱাৰিম? তই যদি টিকটকত লিপছ মিলাই পিনে বেয়া শব্দ ইউজ কৰিব পাৰ, আমি এনেও গালি পাৰিব পাৰিম, বুজি পাইছ নে নাই? ৰোজ কেনেকৈ কৰে তই আমাক শিকাব নালাগে। তই টিকটক কেনেকৈ কৰে তই নিজে শিকি ল বাবা। চাদা খোৱাটো কমাই দে চুদ্ৰু ভাই। আৰু তুমি বেঞ্চত ক'বলে তুমি কোন হয়? ৰোজ তেনেকে নকৰে। ৰোজ অকণমান ভদ্ৰভাৱেৰে কৰিব পাৰি, এনেকে বেয়া কথা কৈ ৰোজ নকৰে। চাদা খোৱাটো কমাই দে চুদ্ৰু ভাই। তই চুদুৰ ভাই বুলি ক'ব পাই, আমি হ'লে গালি পাৰিব নাপায়। চাল্লা কুত্তা। আৰু তই কি আমাক ৰোষ্ট কৰা শিকাবি? এইবিলাক বেলেগৰ লিপছ মিলাই তোক কি তই অসমক ৰিপ্ৰেজেণ্ট কৰি আছ? লিপছ মিলাই পিনে তোৰ যদি টেলেণ্ট আছে আমাৰ তই ৰোষ্ট কৰি দেখা, তোৰ লগত অপেন চেলেঞ্জ। অসমত অলৰেডি 1.5 লাখ ইউজাৰ আছে, বুজিছ? এই শুন না, ইমান লেভেল ফালি কিয় আছ? তই হয়তো এটা কথা নাজান, অসমত 4 লাখ ছাবস্ক্ৰাইব থকা ইউটিউব চেনেল আছে, তোৰ 1.5 লাখটো সৰু কেছ। হিজৰা নাম্বাৰ 1 ক'ব ৰ'বাৰ। তুমি মোক বাৰ পোৱা নোপোৱা? কি হ'ল তোৰ ইয়াত ক্ৰিয়েটিভিটি লুকাই আছে? লিপছ মিলাই কথা কবি আৰু তই কবি বোলে ইয়াত তোৰ ক্ৰিয়েটিভিটি লুকাই আছে। আৰু তই আমাৰ ইউটিউবাৰখিনিক কৈছিলি যে ধৰ অলপ ৰোষ্ট ভালদৰে বনাব পাৰি। মই তোক কৈছোঁ শুন, টিকটকত ভিডিঅ' অলপ ভাল ধৰণে বনাব পাৰি, বেয়া শব্দ ইউজ নকৰিলেও হয়। তই যে হিজৰা ক'ত বুজি পাবি? ক'ত হিজৰামি কৰা দেখা পালি? যিটো টাইমত বেলেগ বেলেগ কাণ্ট্ৰি, বেলেগ বেলেগ ষ্টেটত টিকটকত ৰিপ্ৰেজেণ্ট কৰি আছে এটা ষ্টেট কাণ্ট্ৰিক, তো সেনেকুৱা জেগাত অসমৰ পৰা 2-এজন ল'ৰা অসমক ৰিপ্ৰেজেণ্ট কৰি কিবা এটা কৰি আছে এই গ্ল'বেল। তই হিজৰাই হয়, সেইকাৰণে সি তোক হিজৰা বুলি কৈছে, বুজি পাইছ নে? আৰু তই এটা কথা কৈছ যে যিটো সময়ত বেলেগ বেলেগ কাণ্ট্ৰি বেলেগ বেলেগ ষ্টেট হয়, ষ্টেট নহয়, বুজি পাইছ নে নাই? তাৰ লিপছ মিলাওঁতে শব্দই ফুটি নাহে, সি তাতে টিকটক কৰিবলৈ আহে আৰু তাতে ইউটিউবাৰক গালি পাৰে, সি চালা হিজৰা। আৰু শুন বাৰু, তই মানি ল'লোঁ অসমক ধৰ মাত্ৰ আমি মানি ল'লোঁ তই অসমক ৰিপ্ৰেজেণ্ট কৰি আছ, কিন্তু তই অসমক ৰিপ্ৰেজেণ্ট কৰাৰ কিডাল উন্নতি হৈছেনো? তই কিডাল উন্নতি কৰি দিছ আগতে মোক সেইটো দেখাই দে, তাৰপিছত তোক ক'ম মই
তই অসমত ৰিপ্ৰেজেণ্ট কৰি আছ বুলি এনে হিজৰামি কৰিবলৈ নাহিবি বুজি পাইছ নে নাই ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ সকলোতকৈ আগত পাই থাকিব আৰু যদি এই হিজৰাটো আপোনালোকে ধৰক এইবিলাক আপোনালোকে বন্ধ হোৱাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে হিজৰাটোৰ কাষ পায় আৰু আমাৰ এটা পেজো আছে পেজটো হ'ল নিখিলাল ৰ'জ বুলি আছে ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা চাৰ্চ কৰি ল'ব পাৰিব আৰু আমাৰ যদি আপোনালোকৰ তাত কিছুমান মক্কেলামী ভিডিঅ' আছে তেনেহ'লে ভিডিঅ'টো আমালৈ প্ৰেৰণ কৰিব পাৰে আমাক হোৱাটছআপ যোগে প্ৰেৰণ কৰিব হোৱাটছআপ নাম্বাৰটো হ'ল 6003111449 6003111449 এই নাম্বাৰটোত আপোনালোকে পঠালে আমি পাই যাম কিন্তু এই নাম্বাৰটোত ফোন নকৰিব ফোন কৰি ডিষ্টাৰ্ব নিদিব চ' ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই আজিলৈ বিদায় জয় আই অসম